বিশ্ব পৰিৱেশ দিৱস। এতিয়া আমি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছ পুলি ৰুব খুজিছোঁ। চাওক, আমি দুইজনে লাগি ভাগি গছ পুলি ৰুইছোঁ। এয়া হৈছে আমাৰ গছ পুলি। এজোপা হৈছে আমাৰ গছ পুলি, বেলগছ। আমি এতিয়া ইয়াত ৰুম আৰু এই গাঁতত আমি চাই লওক গোবৰ দিয়া হ'ব। এতিয়া আমি দুইজনে লাগি ভাগি এই গছ পুলিটো ৰুইছোঁ বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে। চাই থাকক ভিডিঅ'টো। সেইটো তোমাৰ একোৱেই নাই। জুন তাৰিখত বিশ্ব পৰিৱেশ দিৱস পালন কৰা। 5 জুন তাৰিখত বিশ্ব পৰিৱেশত বৃক্ষৰোপণ কৰি কৰা প্ৰকৃতি সুন্দৰতা, কৰা প্ৰকৃতি সুন্দৰতা। আজি 5 জুন তাৰিখত, আজি 5 জুন তাৰিখত বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ পৰি নাযাবৰ বাবে আমি গছ তেনেকৈ খুঁটি দি ৰখাই থৈছোঁ। আমি এতিয়া ইয়াত পানী দিম অলপ দেৰি পিছত। গছ পুলিটো বান্ধি দিয়া হৈছে পৰি নাযাবৰ কাৰণে। হ'ব, আমাৰ ইয়াত গছপুলি ৰোৱা হৈ গ'ল। আমি এতিয়া দুয়োজনে ইয়াত পানী অলপ অলপ দিম। পাঁচ জুন তাৰিখত বিশ্ব পৰিৱেশত, 5 জুন তাৰিখত বিশ্ব পৰিৱেশত বৃক্ষৰোপণ কৰা, বৃক্ষৰোপণ কৰা। মানে এতিয়া গছপুলি ৰোপণ হৈ গ'ল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে আমাৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে পায়।